নমস্কাৰ, আসাম দেশৰ নতুন বিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো খবৰ। ST/SC OBC শিক্ষাৰ্থীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 8 আগষ্টৰ পৰা বিদ্যালয়তে আৰম্ভ হ'ব জাতিগত প্ৰমাণপত্ৰৰ আবেদন। আৰু ইফালে মন কৰিব যে অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বিদ্যালয়তে লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ আৰু জনাইছে যে বিশেষ পৰ্টেলৰ জৰিয়তে লাভ কৰিব জাতিগত প্ৰমাণপত্ৰ। ইফালে মন কৰিব যে bhumiputra.assam.gov.in ৰ জৰিয়তে কৰিব পাৰিব আবেদন। আবেদনৰ 30 দিনৰ ভিতৰতে পাব জাতিগত প্ৰমাণপত্ৰ। আৰু ইফালে মন কৰিব 50 বিঘাকৈ ভূমিৰ অধিকাৰ পাব জনজাতীয় লোকে আৰু 8 বিঘাৰ পৰিৱৰ্তে 50 বিঘাকৈ ভূমি পাব জনজাতীয় লোকে। জনজাতীয় লোকৰ মাটিৰ অধিকাৰক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। অষ্টম শ্ৰেণীতে লাভ কৰিব EWS চাৰ্টিফিকেট। শিক্ষা চাকৰিত 10% সংৰক্ষণৰ ক্ষেত্ৰতো বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। ইফালে জনাইছে যে EWS পাবলৈ 8 লাখ টকাৰ কম হ'ব লাগিব বাৰ্ষিক আয়। আনহাতে ড্ৰাইভিং লাইচেন্সক লৈও হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আৰু হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে অকল লাৰ্ণাৰ কপিয়ে নহয়, ঘৰত বহিয়ে হয়তো লাভ কৰিব ড্ৰাইভিং লাইচেন্সৰ মূল কপি। ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে অসম আৰক্ষীয়ে ভেৰিফিকেশ্যনৰ নামত সাধাৰণ লোকক কৰিব নোৱাৰিব হাৰাশাস্তি। ৰাজ্যবাসীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এইবাৰ আহিছোঁ পৰৱৰ্তী খবৰলৈ। মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি আজমল নেতৃত্বাধীন অসম ৰাজ্যিক জমিয়ত উলেমাৰ। ইফালে জনাইছে যে মুছলমান লোকক জেহাদী বুলি অপপ্ৰচাৰত নামি পৰাটো শুভ লক্ষণ নহয় আৰু কৈছে যে প্ৰমাণবিহীনভাৱে কাকো জেহাদী বুলি ঘোষণা কৰাটো উচিত নহয়। আৰু ইফালে মন কৰিব যে ৰাজ্যৰ মাদ্ৰাছাসমূহক জেহাদীৰ ঘাটি বুলি প্ৰচাৰ চলোৱা হৈছে আৰু মাদ্ৰাছাত কোনো দেশদ্ৰোহীৰ শিক্ষা দিয়া নহয়। মাদ্ৰাছাত ধৰ্মীয় শিক্ষা আৰু দেশ প্ৰাণৰ নীতি আদৰ্শ শিকোৱা হয়। আৰু ইয়াৰ পূৰ্বেও ভালেসংখ্যক মুছলমান লোকক জেহাদী বুলি প্ৰচাৰ চলোৱা হৈছিল। মুখ্যমন্ত্ৰীক ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাৰ দাবী আজমল নেতৃত্বাধীন ৰাজ্যিক জমিয়ত উলেমাৰ। এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। বিজেপিৰ বেয়া দিন আহিলে কংগ্ৰেছলৈ যোৱা ৰাস্তা খুলি ৰাখিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেইবাবে কংগ্ৰেছৰ নেতা মন্ত্ৰীৰে সম্পৰ্ক ভালে ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই। আৰু দুখীয়া মানুহক টেটু চিপি ৰাজত্ব কৰিছে বিজেপিয়ে। সেইবাবে বিধেয়ক চুৰি কৰি চৰকাৰ গঠন কৰিব লগা হৈছে। ইফালে মন কৰিব যে ৰাইজ লগত নাই, সেইবাবে বিধেয়ক কিনি ৰাজত্ব কৰিব বিচাৰিছে বিজেপিয়ে। মুড়িত GST লগাই সেই টকাৰে বিধেয়ক কিনিছে বিজেপিয়ে। আৰু ইফালে মন কৰিব যে দুখীয়া মানুহৰ তেজ শুহি কৰ লৈ সেই টকা ৰেডিশ্যন ব্লুত খৰচ কৰিছে মুখ্যমন্ত্ৰীয়ে। ঝাৰখণ্ড চৰকাৰ ভঙা পতাত মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খোৱাৰ পিছতে ৰকিবুল হুছেইনৰ আক্ৰমণ। এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। ডিজিটেল দুনিয়া কিমান ধুনীয়া সেই কথা জনাই অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এটা বিশেষ সাক্ষাৎকাৰত। ডিম্পু বৰুৱা নামৰ অসমৰ ইউটিউবাৰগৰাকী এতিয়া জনপ্ৰিয় শীৰ্ষত। সৰু সৰু কথাবোৰে তেওঁ সুন্দৰকৈ উপস্থাপন কৰে। আনতকৈ ডিম্পু বৰুৱাই নিজক পৃথক ৰূপত প্ৰতিষ্ঠা কৰিব পৰাৰ বাবে তেওঁ এতিয়া বিশ্বজুৰি এক পৰিচয় গঢ় লৈ উঠিছে। দেশে বিদেশে ডিম্পু বৰুৱাই মৰম বুটলি বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰে। সেই ভিডিঅ' লাখ লাখ মানুহে চাই আমোদ পায়। ডিম্পু বৰুৱাইও নিজক এনে এক ধৰণে আগুৱাই নিছে। সৰু সৰু ল'ৰা ছোৱালী ডিম্পু বৰুৱাৰ দৰে হেল্ল' দোস্ত কৈ এগৰাকী ইউটিউবাৰক অনুসৰণ কৰে। এতিয়া ডিম্পু বৰুৱাৰ দিন। কিন্তু ডিম্পু বৰুৱাই এটা সাক্ষাৎকাৰত এই কথা কৈছিল যে এইবোৰ স্থায়িত্ব বৰ ক্ষণস্থায়ী। এতিয়া ভাল লাগি থকা বা তেওঁক অনুসৰণ কৰা মানুহবোৰে এদিন তেওঁৰ ভিডিঅ' বেয়া লাগিলে নাচাবও পাৰে। ডিজিটেল মাধ্যমৰ জৰিয়তে আমাৰ জীৱনলৈ বহু পৰিৱৰ্তন আহিছে। সেই পৰিৱৰ্তন ভাল বেয়া সকলো দিশতে হৈছে। কিন্তু আটাইতকৈ চিন্তনীয় কথাটো হ'ল যে এই নতুন ডিজিটেল পৃথিৱীখনে মানুহৰ বহুবোৰ দিশ খুব কম সময়ৰ বাবে সলাই পেলাইছে। আমি এই ডিজিটেল পৃথিৱীখনত বা সামাজিক মাধ্যমৰ জৰিয়তে বহুবোৰ ভাল কাম কৰিব পাৰোঁ। একেদৰে বহুতৰে জীৱন সামাজিক মাধ্যম আশীৰ্বাদ নহয় অভিশাপ হৈ পৰিছে। ইয়াত কাৰো নিয়ন্ত্ৰণ নাথাকে। কোনবোৰ কথা কোনে কি প্ৰসংগত এই মাধ্যমৰ জৰিয়তে প্ৰচাৰ প্ৰসাৰ কৰিছে তাৰ অভিপ্ৰায় বহুলোকে বুজি নাপায়। ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং এক ভয়াৱহ শব্দ। অসমৰে এনে কিছু পৰিচিত লোক আছে যিসকলে ভাল কাম এটা কৰিলেও তেওঁলোকে পূৰ্বতে কৰা কিছু কাৰ্যকলাপৰ বাবে সামাজিক মাধ্যমত ট্ৰলৰ সন্মুখীন হ'বলগীয়া হয়। সামাজিক মাধ্যমত স্বাধীনতা আছে, কিন্তু সেই স্বাধীনতা আমি কিমানখিনিলৈ ল'ম তাক নিয়ন্ত্ৰণ কৰিব লাগিব নিজে। ট্ৰল ট্ৰেণ্ড এইবোৰ শব্দই কিছু সময়ৰ বাবে হ'লেও মানুহৰ মনলৈ এনে কিছু ধাৰণা সৃষ্টি কৰে যিবোৰ স্থায়িত্ব আৰু গভীৰতা একেবাৰে নাথাকে। ভাল কাম সামাজিক মাধ্যমৰ জৰিয়তে চৰ্চা হয়, জনমত গঢ়ি উঠে, কিন্তু ভালৰ তুলনাত এনে কিছু বেয়া কাম হৈ থাকে যিবোৰ আমাৰ নতুন প্ৰজন্মক অস্তিত্বহীন এখন পৃথিৱীৰ বাসিন্দা কৰিবলৈ গৈ আছে। এই ডিজিটেল যুগৰ অৱসান কেতিয়া ঘটিব কোনেও নাজানে, কিন্তু মানুহৰ সম্পৰ্ক, মানুহৰ সাধনা আৰু মানুহৰ বিশ্বাসৰ জৰিয়তে গঢ়ি উঠা পুৰণি পৃথিৱীখনৰ তুলনাত ইয়াত প্ৰতিষ্ঠা লাভৰ এক সহজ পথ আছে। সেই পথ কোনে কেতিয়া পায় তাৰ অৱশ্যে নিশ্চয়তা নাই। এই অনিশ্চিত কথা বতৰাবোৰৰ মাজত পুৰণি বলিউডৰ নায়ক নায়িকা ক্ষমতাশালী লোকসকলৰ মুহূৰ্তৰ ভিতৰতে থান বান কৰি দিব পৰা ক্ষমতা সামাজিক মাধ্যমত আছে। য'তে
জটিলভাৱে বিচাৰ নকৰিলেও কল্পনা কৰি চাওকচোন আজিৰ এই সময় আৰু পুৰণি সেই সময়ৰ কথাবোৰ। এটা সময়ত মানুহৰ মাজত প্ৰতিযোগিতা হৈছিল। সেই প্ৰতিযোগিতা হৈছিল কষ্ট আৰু সাধনাৰে। বিভিন্ন ক্ষেত্ৰত কিবা এটা কৰাৰ তুলনাৰ বা হেঁপাহৰ জৰিয়তে ইয়াৰ কিছু ফল আছিল, কিবা এটা ওলাইছিল। সেই প্ৰাপ্তি স্থায়ী হৈ ৰৈ গৈছিল। নিজৰ পিছৰ প্ৰজন্মই ইয়াক আধাৰ কৰি লৈছিল। কিন্তু এতিয়া এনে আধাৰ বা প্ৰাপ্তিৰ বাবে চলা প্ৰতিযোগিতাবোৰৰ নাম আমি মোবাইলৰ কীবৰ্ড টিপি দিনটোৰ বেছিভাগ সময় সামাজিক মাধ্যমত থাকি নিজক ব্যস্ত ৰাখোঁ। ইয়াৰ ফলত কি হ'ব? আমি নিচাগ্ৰস্ত হৈ পৰিছোঁ সামাজিক মাধ্যমত। সামাজিক মাধ্যমে আমাক নিয়ন্ত্ৰণ কৰিব ধৰিছে। মানুহৰ বাবে এই পৰিৱৰ্তন হয়তো এদিন সুখৰ নহ'ব। আমি এতিয়া এনে এক বাটেৰে আগুৱাই গৈছোঁ নেকি, য'ত সন্মুখত দেখি আছোঁ সকলো আছে, কিন্তু বাস্তৱত একো নাই।